হেল্ল' ফ্ৰেণ্ডছ, মই জানমণি আজি আপোনালোকৰ ওচৰলৈ এটা আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা বুজি পাইছে বা উপকৃত হৈছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যনটো আপোনালোকে পায়। এতিয়া আমি যিহেতু যিটো আমি কোম্পানীৰ লগত কাম কৰি আছোঁ তাত আমি দি দিম কোম্পানীৰ যেতিয়া আমি প'ষ্ট শিকায় তো প'ষ্ট দিয়াৰ লগতে আমি প'ষ্টটোৰ লগত এটা নিজৰ ফোন নাম্বাৰটো নিদি এটা লিংক দিব পাৰোঁ আৰু সেই লিংকটোনো আমি কেনেকৈ বনাম আৰু ক'ত বনামগৈ সেইখিনিহঁতকে মই আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে আমি পোনপ্ৰথমে গুগলত যাব লাগিব। আমাৰ সকলো কাম গুগলতে হয় যিহেতু, তো গুগলত যাম। গুগলত গৈ আমি লিখিম হোৱাটছআপ WHATSAPP হোৱাটছআপ লিংক LINK লিংক অ'কে কৰি দিলোঁ। অ'কে কৰাৰ লগে লগে এইটো ক্ৰিয়েট WL লিংক ওলাইছে দেখিছেনে, তাৰ তলত ক্ৰিয়েট হোৱাটছআপ লিংক। তো আমি এইটোত চুই দিব লাগিব, ক্ৰিয়েট হোৱাটছআপ লিংক। এইটো এনেকৈ আহিছে। তো এইখিনি হাতত আমি একো কৰিবলগীয়া তেনেকুৱা একো নাই। আমি তললৈ গৈ থাকিম। তলত যোৱাৰ পিছত আমাৰ ইয়াতে ওলাব। তো এইখিনি হাতলৈকে আমাৰ কোনো একো কৰিবলগীয়া নাই। এইটো দেখিছেনে, এই ইণ্ডিয়া ফ্লেগটো, তো তিৰংগাখন দেখিছে নহয়, এই তিৰংগাখনৰ পতাকাখনৰ তলতে আমি লগতে আমি কি কয় ফোন নাম্বাৰটো লগাই দিম, নিজৰ ফোন নাম্বাৰটো 7035515567 তো মই এইটো মোৰ ফোন নাম্বাৰটো দিলোঁ। এতিয়া ফোন নাম্বাৰটো দিয়াৰ পিছত আমি একো চুব নালাগে। গৈ এইটো যে জেনেৰেটৰ মাই হোৱাটছআপ লিংক দেখিছে, এইটোকে আমি অ'কে কৰিব লাগিব। তথাপিতো মই আপোনালোকৰ তলত কিবা আছে নেকি দেখুৱাই দিছোঁ। তেনেকুৱা ইম্পৰ্টেণ্ট একো নাই ইয়াতে। এতিয়া আমি এইটো জেনেৰেট মাই হোৱাটছআপ লিংক এইটো চুই দিলোঁ, অ'কে কৰি দিলোঁ। অ'কে কৰাৰ লগে লগে এইটো মোৰ হোৱাটছআপ লিংকটো বনি গ'ল। হোৱাটছআপ লিংকটো বনাৰ পিছত আমি ইয়াতে কেনেকৈ ছেভ কৰিম, তো কেনেকৈ আমি লিংকটো ফেচবুকত দিম, ইয়াতহে বনাইছোঁ। তো ইয়াৰ কাৰণে আমি এইটো দেখিছেনে ডাউনলোড QR, তো সেইটো আমি চুব নালাগে। ইয়াতে যিটো আছে কপি লিংক, তাৰ কাষতে গ্ৰীণ কালাৰ হিট, তো কপি লিংকটো আমি চুই দিম। চুই দিয়াৰ লগে লগে কপি হৈ গ'ল। তো আমি এইখিনিলৈকে এই কামটো কমপ্লিট হৈ গ'ল। এতিয়া আমি যাম, কপি কৰা লিংকটো আমি পাম ক'ত। তো আমি যাম হোৱাটছআপত গৈ যিকোনো আপোনাৰ নিজৰ মানুহ হওক বা নিজে এনেকুৱা এটা একাউণ্ট খুলি লওক। খুলি লৈ আপুনি তাতে যিমানবোৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন হয় সেইবোৰ তাত আপুনি দি দিব। তো এইটো হ'ল হোৱাটছআপত আহিলোঁ। হোৱাটছআপত অহাৰ লগে লগে এনেকৈ মই জোৰকৈ দবাই দিলোঁ। জোৰকৈ দবোৱাৰ লগে লগে এইটো দেখিছেনে পেষ্টটোত আমি দবাই দিম। পেষ্টটোত এনেকৈ দবাই দিয়াৰ পিছত এইটো অ'কে কৰি দিম। অ'কে কৰাৰ লগে লগে এইটো দেখিছেনে মোৰ লিংক, এইটোত আমি কপি কৰি থৈ দিলোঁ। এতিয়া আমি যাম, লিংকটো আমি কেনেকৈ দিম। আমি যাম ফেচবুকত গৈ গ্ৰুপত যাম। গ্ৰুপত গৈ ইয়াতে আমি কোনটো গ্ৰুপত দিবলৈ বিচাৰোঁ, তো সেইটো অনুপাতি আমি সেইটো গ্ৰুপলৈ যাব লাগিব। ইয়াত আমি ধৰা এটা পোষ্ট দিলোঁ। এইটো আমি পোষ্ট দিলোঁ। তো পোষ্টটোৰ ওপৰত চে চামথিং এবাউট দিছ ফটো, তো সেইটো আমি জোৰকৈ দবাই দিম।
চে চামথিং এইটো জোৰকৈ দবাই দিয়াৰ লগে লগে পেষ্ট ক্লিপবোৰ্ড ইনপুট মেথড ওলাইছে দেখিছেনে এইটো পেষ্টটোত আমি চুই দিম চুই দিয়াৰ লগে লগে আমাৰ লিংকটো আহি গ'ল তো আমি প'ষ্ট কৰি দিলোঁ এইটো আহি গ'ল মোৰ ভিডিঅ'টো লিংকটো বনি গ'ল তো লিংকটো আমি এতিয়া কেনেকৈ মানুহৰ চকুত পৰিব তো মানুহৰ চকুত পৰিবৰ কাৰণে আমি যাম এইটো থ্ৰী ডটত গৈ ইয়াত এডিট পোষ্ট লিখা আছে হয়নে এইটো এডিট পোষ্টত গ'লোঁ এডিট পোষ্টত গৈ এইটো তললৈ বেক কৰিলোঁ আৰু এনেকৈ আমি চিম্বলটো দি দিলোঁ তো ইয়াত যিটো লিংকটো হোৱাইট হৈ আছে এটা ছেভ কৰি দিম ছেভ অপশ্যনত কৰি দিয়াৰ লগে লগে ব্লু হৈ যাব চাবিছে ব্লু হৈ গ'ল তো এইখিনি আমাৰ কামটো সম্পূৰ্ণ চিম্পল হয় কোনো ধৰণৰ টান নহয় বহুত সহজভাৱে লিংকটো বনাব পাৰি যদি আপোনালোকৰ কিবা বুজি পোৱাৰ অসুবিধা হৈছে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব মই আপোনালোকক আকৌ শিকাই দিম নহ'লে মোক পাৰ্চনেলি মেছেজ কৰিব শিকাই দিম আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকক আজিৰ কাৰণে ৰাখিছোঁ ধন্যবাদ